নমস্কাৰ, স্বাগতম জনাইছোঁ আজি আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ' জনোৱা হ'ব অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে শেহতীয়াভাৱে অসম ৰাজ্যিক চৰকাৰক অসমৰ শিক্ষক নিযুক্তি সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি এখন মেম'ৰেণ্ডামত প্ৰকাশ কৰিছে। এই বিষয়ে এই ভিডিঅ'ত আপোনালোকক জনাব লৈছোঁ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে শেহতীয়াকৈ মেম'ৰেণ্ডামত আপোনালোকে দেখা পাইছে যে ৰাতুল চন্দ্ৰ গোস্বামীয়ে প্ৰধান সম্পাদক তেওঁৱে তাৰিখখন উল্লেখ কৰিছে যে ইয়াতে 23 নৱেম্বৰ তাৰিখে লিখা এখন চিঠি অসম প্ৰাথমিক শিক্ষা বিভাগলৈ লিখিছে। ইয়াত এটা কথা উল্লেখ আছে যে সকলো দিশ লক্ষ্য কৰি প্ৰতি বিদ্যালয়ত শ্ৰেণী প্ৰতি শিক্ষক দিয়া নীতি গ্ৰহণ নোহোৱা পৰ্যন্ত সম বিতৰণ জৰিয়তে প্ৰতি বিদ্যালয়ত কমেও 3 গৰাকীকৈ শিক্ষক থকাটো নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হ'ল। প্ৰাথমিক শিক্ষক সন্মিলনে দাবী জনাই আহিছে যে এইটো আগতে জনাই আহিছে যে শ্ৰেণী প্ৰতি শিক্ষক দিয়া নীতি যদি গ্ৰহণ কৰিব নোৱাৰে তেন্তে প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত অতি কমেও 3 গৰাকী শিক্ষক থকাটো নিশ্চিত কৰিব লাগিব। কাৰণ দুজন শিক্ষক অসমৰ বহু হাজাৰ হাজাৰ বিদ্যালয়ত আছে য'ত মাত্ৰ 2জন শিক্ষক থাকে। তেনে ক্ষেত্ৰত এগৰাকী শিক্ষক বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলে আনগৰাকীৰ বাবে বিদ্যালয় পৰিচালনা কৰাটো অসম্ভৱ হৈ পৰে। গতিকে অনাগত দিনত যদি অসম চৰকাৰে সন্মিলনৰ এই দাবী মানি লয় তেন্তে অসমৰ প্ৰাথমিক শিক্ষাখণ্ড বহু হাজাৰ হাজাৰ নিযুক্তি বাট মুকলি হ'ব। আপোনালোকে সকলোৱে প্ৰস্তুত হৈ থাকিব যাতে এনেকুৱা পদত আপোনালোকে সকলোৱে নিযুক্তি হ'ব পাৰে আৰু ভিডিঅ'টো ভালদৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'টো চাই প্ৰস্তুত হৈ থাকিব পাৰে। আজিলৈ ইমানে। পৰৱৰ্তী ভাল ভিডিঅ' চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।